মইনাকালি জাহত বিহু বুলি আমি চাহৰ লগত কি খালোঁ চাওঁ আহক। এইফালে চাহৰ প্লেট মোৰ ৰেডি আৰু এতিয়া আমাৰ অকণমানি নতুন ড্ৰেছ পিন্ধি ৰেডি। চ' কণী জুচ কৰিব দেই আজি। এইফালে কণী জুচ বাপেকৰ লগত কৰিছে আৰু ভাড়াঘৰ মাইনাটো আহিলে সিও কৰিছে ধুনীয়াকৈ, দুইটা খেলিছে। আৰু এতিয়া ফটো দুখনমান মাৰি দিলোঁ সিহঁতক। ফটো চটো মৰা হৈ গ'ল আৰু নেক্সট ডে মানে জেতুকা ল'ব। জেতুকাৰ কাৰণে মানে আমাৰ ছোৱালী ৰেডি হৈ আছিলে, জেতুকা লৈহে মানে এৰিব, মানে ইমানেই কান্দিছে, বহি লৈছে ধুনীয়াকৈ। আৰু জেতুকা চেতুকা তাইক পিচি মেলি এতিয়া মানে চাহ জলপান ৰেডি কৰিলোঁ। ভাড়াঘৰ বাইদেউজনীকো মাতিলোঁ, জলপান একেলগে খাওঁ হওক বোলো বিহু বুলি। তাৰপিছতে জলপান চলপান খাই আমাৰ নাচনী মানে ফটোশ্বুট কৰিবৰ কাৰণে ৰেডি। তাৰপিছত বাইদেউজনীয়ে ক'লে যে ময়ে পিন্ধাই দিওঁ দিয়া বোলে কাপোৰযোৰ ধুনীয়াকৈ। তেখেতে মানে এতিয়া কাপোৰ চাপোৰ পিন্ধোৱাত মানে ৰেডি মানে তৈয়াৰী চলি আছে আৰু। এতিয়া আমাৰ নাচনী এয়া ড্ৰেছ চেছ পিন্ধি ৰেডি। ফটোশ্বুট কি কৰে কৰিব আৰু, তাইহে জানিছে। এইফালে মানে পূৰা ষ্টাইল চিষ্টাইল কৰাই দিছে দেই বাইদেউজনীয়ে বৰ ধুনীয়াকৈ। এইফালে মানে দেখিছেনে লিপষ্টিকো লগাইছে, উঠটো দেখিছে কেনেকুৱা কৰি দিছে। ফাইনেল লুকটো দেখাই